আজি আমি কিদৰে হাতৰ আখৰ ভাল কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। মোৰ হাতৰ আখৰো সিমান এটা ভাল নাছিল। পিছত মোৰ পাৰ্চনেল লাইফতো এই টিপছ কেইটা ব্যৱহাৰ কৰি চালোঁ আৰু আপোনালোকে বিশ্বাস নকৰিব, মোৰ হাতৰ আখৰ বহুখিনি ভাল হৈ গ'ল। আৰু আপুনি এই ভিডিঅ'টো শেষলৈকে ভালদৰে চালে এইটো বুজি পাব যে কিদৰে হাতৰ আখৰ ভাল কৰিব পাৰি আৰু হাতৰ আখৰ ভাল কৰি কি লাভ হয় সেইটোও জানিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি লওক, কাৰণ ইয়াত মেট্ৰিক পৰীক্ষাৰ কথাৰ লগতে পৰীক্ষাত নম্বৰ পোৱা কৌশলৰ কথা আলোচনা কৰা হয়। গতিকে নমস্কাৰ বন্ধুসকল, মোৰ নাম মিন্ময় আৰু আপোনালোকক আদৰিছোঁ এডুকেশ্যনেল গুৰু লৈ। যেতিয়া শিক্ষকসকলে পৰীক্ষাৰ বহীবোৰ নিৰীক্ষণ কৰে তেতিয়া লেতেৰাকৈ লিখা বহীখনৰ প্ৰতি শিক্ষকজন আকৰ্ষিত নহয়। ফলত নম্বৰ দিবলৈ শিক্ষকজনে টান পায় আৰু ফলত ছাত্ৰজনে আশা অনুযায়ী নম্বৰ নেপায়। সেয়েহে জানি লোৱা কিদৰে হাতৰ আখৰ ভাল কৰিব পাৰি। প্ৰথমতে বহুতো ছাত্ৰ ছাত্ৰীয়ে লিখোঁতে কি কৰে কেৱল হাতৰ মুঠিটো হিলাই পেলাই ৩-৪ পেজ লিখি পেলায়। আচলতে সেইটো নকৰি হাতৰ প্ৰতিটো অংগ হিলাই পেলাই লিখিব লাগে। দ্বিতীয়তে তোমালোকে জানিবা যে জোৰেৰে লিখিলে বা অধিক লিখিলে কেতিয়াও আখৰ ভাল নহয়। সেয়েহে তোমালোকে লাহে লাহে লিখি চাবা, আৰু যদি জোৰেৰে লিখিব আছে কেইদিনমান লাহে লাহে লিখাৰ পাছত তোমালোকৰ আখৰবোৰ ভাল হৈ যাব আৰু তাৰ পিছত তোমালোকে জোৰেৰে লিখি চাবা। তৃতীয়তে তোমালোকে সদায় লিখোঁতে মনোযোগ দি লিখিবা। অন্য কথা মনলৈ আনিলে সচৰাচৰ বহুতো ভুল হয়। শেষত আৰু এটা কথা কৈলেও যে বেয়া আখৰ লিখাতকৈ লেতেৰা আখৰ লিখাটো আৰু বেয়া, কাৰণ বেয়া আখৰটো বুজিব পৰা যায়, কিন্তু ভাল আখৰ থাকিও লেতেৰাকৈ লিখাটো বুজাটো কঠিন। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, আৰু যদি আপোনাৰ শিক্ষাৰ প্ৰতি কিবা প্ৰশ্ন আছে তেনেহ'লে কমেণ্টত জনাব আৰু মই নেক্সট ভিডিঅ'টোত তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।